নমস্কাৰ, মই দেৱজানী গগৈ। এতিয়া মোৰ হাজবেণ্ডে পথাৰত সৰুকৈ পুখুৰী এটি সিঁচি আছে। আমি মাছ ধৰিব ওলাইছোঁ। মাছ ধৰাৰ দেশত মোক কেনেকুৱা লাগিছে দেখিছে নহয়। মই মাছ ধৰি এফালে এইটো নলা পাৰ হৈছোঁ। এইখিনি হেৰি এই কঠীয়া এইফালে চব এখন আমাৰ পথাৰ ইমান ওচৰতে আছে। এই 3 ডোবা মাটি আঁতৰলৈ তেওঁ পুখুৰী এটি সিঁচিছে। এতিয়া বৰ্তমান আমি মাছ ধৰিবলৈ পাওঁনে এতিয়া চাবগৈ লাগিব। সৰু মাছ আপোনালোকে নিশ্চয় সৰু মাছ খাই ভাল পায়। আমাৰ মাটি ৰুব পৰিয়ে হ'ল। এই পুখুৰীটো আমাৰে পানী মাছ পালা নাই? হেৰি আকৌ ল'ৰাজনী আমনি কৰিছিলে যে ল'ৰা শুৱাই মেলি আহিছোঁ মানে। মাছ দেখিছে নহয়, এইখিনি মাছ বৰ বেছিনো নহ'ব। এইবোৰ কাৱৈ মাছৰ পোৱালি মেলি দিব লাগিব। বাকীখিনি পাতত দি খাব লাগিব। পাতত দিয়া মাছহে ওলালে দেই। এতিয়া সৰু পুখুৰী নিশ্চয় দেখিছে আপোনালোকে। দেখিছে আপোনালোকে। নমস্কাৰ চমস্কাৰ দিয়া আকৌ, হাই হেল্ল' কিবা কিবি কোৱা। পাপা ঐ পাপা, লাহনি দেখিছা? কুচিয়া নোলালে আজি, কুচিয়া নোলালে। মাগুৰ মাছে খুন্দিয়াই ভাঙি দিলে। হয় না? আৰু ওচৰতে এখন বাহনি আছে। এখন ওচৰত বাহনি এখন আছে। সৰু সৰু বাঁহ আছে আৰু গছ গছনি আছে। তাত বহুত ধুনীয়া হাৱা মাৰে। এইবোৰ কচু এখন বাহনি। এইবোৰ বাঁহ আপোনালোকে দেখিছে, নিশ্চয় দেখিছে। এই বাহনিখনলৈকে আমাৰ সীমা পথাৰৰ। ইয়াত এজোপা ডাঙৰ আম আছে। আম এতিয়া বৰ্তমান নাই, বতাহ ধুমুহা দিওঁতে সৰিলে আৰু খোৱা খালোঁ, আমিও খালোঁ। আমাৰ ইয়াত বহুত টকৌ গছ হয়। এজোপা বহুত ওখৰ গছ দেখিছে নহয়। টকৌ গছ, বাঁহ গছ সমানে আছে ইয়াত। দেখিছে নহয়, আপোনালোকৰ স্নেহটো চাই নিশ্চয় ভাল লাগিছে। এতিয়া মাজতে বতাহ ধুমুহা আহোঁতে এইবোৰ গছ উঘাল খাইছিলে। বহুতৰ ঘৰো ভাঙিছিলে। এজোপা গছ উঘালি পৰি পুখুৰীৰ মাজত এনেকুৱাকৈ কিবা কিবি জাবৰ পেলালে, ধৰি লওক তামোলৰ পাত পেলালে,
ঢকুৱা পেলালে। মাগুৰ মাছ সোমাই বুলি কয় আগতে আইতা আদুৰ খেতি, আৰু এতিয়া আমাৰ মানুহজনে তেনেকুৱা কামেই কৰিছে, মাগুৰ মাছ খোৱাৰ বুদ্ধি লগাইছে। এয়া মাছ সৰু হৈ আছে, মাছ ডাঙৰ হ'বলৈ পোৱাই নাই, আৰু যিমানখিনি বাচি আছিলে পুখুৰীত মেলা হ'ল, ইমানেই আৰু।